वेलकम टू माय चैनल हारमान ब्लॉग्स आहक मैं आज आपलोगों देखाम जे बासुदेव दल आहकसन बासुदेव दলৰ आपलोगों ভিউটো দেখাম एक्चुअली ইয়াত তো একোই নাই লক কৰা আছে আৰু ভিতৰটো তো বহুত ভয়ংকৰ হৈ আছে গোটে মানে বাৰুলিয়া ভৰি আছে ভিতৰটো একো দেখাই নাপায় হয় या ভিতৰত যে হয় খোলা খোলা আছে মই কলা এডভেঞ্চাৰ নগানো বস্তুগুলো পুরো বল 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 পুরো না হ্যাঁ ভিতৰত কলদা ভিতৰত না বাসুদেৱ দললৈ আহি ইমানটো কথাটো সোণৰ কলচি এটা আছিলে যিটো কলচি আপোনাৰ মানৰ দিনতে চু হ'ল হল কি কলাবাৰী দল এটো এতিয়াৰ নহয় এটো বহুত বছৰ আগৰ এটা কীৰ্তি স্তম্ভ এটা অসম বুৰঞ্জীত ইয়াৰ স্থান আছে ভাৰত বুৰঞ্জীত ইয়াৰ স্থান আছে এই দল সম্পৰ্কত মই চমুকে দুআষাৰ ক'বলৈ হ'লে পূবে মানে বিৰাজমান পশ্চিমে বিলতীয়া পথাৰ উত্তৰে বিলতীয়া বাউলি দক্ষিণে খাৰৈ নদী এই চাৰি সীমাৰ ভিতৰত 299 পুৰা দুকঠা চাৰিলুটছা মাটি আছে তাতে দক্ষিণ কলাবাৰী অৱস্থিত তো 1680 শকত শ্ৰী শ্ৰী বাসুদেৱ মূৰ্তি পূজা সেৱাৰ অৰ্থে কলাবাৰীটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ আদেশত এটি দৌল নিৰ্মাণ কৰা হয় ইয়াৰ ভিতৰত ৰম্ভাবাৰী তেতিয়াৰ নাম আছিলে কলাবাৰীৰ নাম আছিলে ৰম্ভাবাৰী সেই ৰম্ভাবাৰীতে বনমালী দেৱৰ জন্ম আছিল হয় আজিৰ পৰা 442 বছৰ আগতে তেখেতৰ জন্ম হয় সম্পূৰ্ণ 107 বছৰ কাল তেখেতে জীৱিত হৈ পেলাই আমাৰ এই অঞ্চলটোৰ গৌৰৱ আমাৰ এই অঞ্চলটোৰ সুনাম অসম বুৰঞ্জীত তেখেতে স্থান লিপিবদ্ধ কৰি থৈ গৈছে আৰু আজি শুভক্ষণ মই সঁচাকৈ খুব গৌৰৱান্বিত আপোনালোকক খুব শুনি সুখী হ'ব যে 365তম এটিৰ ভাৱ তিথিত আপোনালোকক আজি লগ পাই দাদা ভাল লাগিল আপুনি কথাকেইটা আমাক জনোৱাৰ কাৰণে হয়